এইটো লোকেল চিকেনৰ লেগ পিচ নমস্কাৰ হা শুকুৱাই দিলে বেয়া হ'ব ঠিক আছে আজি তহঁতৰ খুৱাইছ মতে বনাব চেষ্টা কৰিম তো নমস্কাৰ আপোনালোকৰ দীপাংকৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে বা আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে আজি চিকেন বনাম আচলতে আমাৰ আজি ডিনাৰটো অলপ স্পেচিয়েল হ'ব চিকেন এইফালে দুটা ধুনীয়াকৈ কাটি দিলে এইখিনি আৰু দুটা লেগ পিছো আছে খালি অলপ সৰু সৰু কৰি দিলে তো তেতিয়াহ'লে আমি ধুনীয়াকৈ আজি চিকেনটো বনাওঁ লোকেল চিকেন হয় তো ধুনীয়াকৈ বনাম ধুনীয়াকৈ খাম আপোনালোকক দেখাম বাৰু লাষ্টলৈকে কি হয় কেনেকুৱা হ'ল আজি লোকেল চিকেনটো এণ্ড চবেই বহি আছে ইয়াতে পাকঘৰতে কিবা কিবি কৰি দিছে তো মই আজি বনাম মানে তো কেৰাহীখন পাতি দিলোঁ ধুনীয়াকৈ গেছটো জ্বলাই দিলোঁ এতিয়া কেৰাহীখন ধুনীয়াকৈ গৰম হওক আজি তেলটো অলপ বেছি দিম কুকুৰাৰ মাংসত একদম ধুনীয়াকৈ খাবলৈ চেষ্টা কৰিম আজি ধুনীয়াকৈ কেৰাহীখন গৰম হৈ গ'ল এতিয়া আমি মিঠাতেল দি দিওঁ আজি মিঠাতেলটো অলপমান বেছিকৈ দিছোঁ আপোনালোকে হিচাপটো মিলাই ল'ব তো মই ৰেকৰ্ডিং হৈ আছিলে বুলি ভাবিছিলোঁ কিন্তু ৰেকৰ্ডিং নহ'ল ৰেকৰ্ডিং বটামটো টিপা নহ'ল মানে মোৰ মাথা বেয়া হৈ গ'ল ইয়াত মই প্ৰথমতে পিঁয়াজ দিলোঁ নহয় মই প্ৰথমতে এই তেজপাত দখিলাই দিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ তো সেইটোৱে আৰু মই এতিয়ালৈকে আৰু বেলেগ একো দিয়া নাই আজি একেবাৰে চিম্পুল হ'ব আমাৰ ঘৰত বনোৱা ধৰণে বনাম আজি আমাৰ ঘৰত যেনেকৈ খায় সেনেকৈ বনাম কোনো ধৰণৰ মা মছলা ইউজ নকৰোঁ আমাৰ দেউতা আৰু মায়ে মা মছলা একেবাৰে নাখায় কেতিয়াবা যদি স্পেচিয়েল বনাওঁ কিবা কিবি বিৰিয়ানী চিৰিয়ানী তেতিয়াহে খায় মানে তো সাধাৰণভাৱে আমি এতিয়া চিকেনটো বনাম লোকেল চিকেন একেবাৰে লোকেল হয় গাঁৱৰ পৰা অনা এণ্ড এতিয়া ধুনীয়াকৈ বনাই আছোঁ আৰু ইয়াৰ সোৱাদটো আপোনালোকৰ লাষ্টত জনাব চেষ্টা কৰিম এতিয়া আমি ধুনীয়াকৈ পিঁয়াজখিনি আধাটো ফ্ৰাই কৰি লওঁ তাৰপিছত আমি আদা নহৰু দিম আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ হৈ গ'ল আধা ভজা এতিয়া আমি কি দিম আদা নহৰু পেষ্ট তো আদা নহৰু পেষ্টৰ লগত ধুনীয়াকৈ এইখিনি ভাজি লওঁ তো এতিয়া ঘৰতে লগা 4টা নগা জলকীয়া দি দিছোঁ আদা নহৰু পিঁয়াজ তো ধুনীয়াকৈ ভাজ খাই গ'ল চাওক আপোনালোকে আৰু এতিয়া আমি কি দি দিম ইয়াত মাংসখিনি ধুনীয়াকৈ দি দিওঁ তো এতিয়া মাংসখিনি ধুনীয়াকৈ দি দিছোঁ তো ধুনীয়াকৈ এতিয়া অলপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত আমি নিমখ হালধি দিম ইয়াত তো অলপ সময় আমি ফ্ৰাই কৰি ল'লোঁ এতিয়া আমি সোৱাদ অনুসৰি নিমখ দিছোঁ তাৰপিছত হালধি ইয়াৰ লগতে আমি 4টা এই নহৰু আছে নহৰু 4টা দিম এইখিনি ধুনীয়াকৈ আমি মিক্স কৰি লওঁ ধুনীয়াকৈ আলু দি দিওঁ আলুখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ এতিয়া আপুনি অকণমান ঢাকি দিওঁ দেই তেতিয়া ধুনীয়াকৈ গাপত সিজি থাকিব ন ধুনীয়াকৈ ঢাকি দিছোঁ এতিয়া আৰু গাপত সিজি যাওঁ তো এতিয়া আমাৰ মাংসখিনি কি পৰ্যায়ত আছে এবাৰ চাওঁ ধুনীয়াকৈ একদম গাপত সিজি আছে দেই এবাৰ তলৰপৰ কৰি দিওঁ এতিয়া আৰু ধুনীয়াকৈ সিজি থাকিব আৰু তো মায়ে বনোৱা ধৰণে আৰু ষ্টাইলটো আমাৰ ঘৰুৱা ষ্টাইল য'ত একো মা মছলা নাথাকে একদম ধুনীয়াকৈ লাহে লাহে বনাই থাকে সেইটোৱে আৰু হৈ গ'ল এতিয়া আমাৰ পানী দিবলৈ আৰু আমি এতিয়া ধুনীয়াকৈ গৰম পানী দি দিওঁ বৰ বেছি পানী দিলেও বেয়া হ'ব অলপ আমি জোখত দিম আৰু ধুনীয়াকৈ পানীটো দি দিলোঁ এতিয়া ধুনীয়াকৈ উতলক আৰু সেইটো আমি এতিয়া ঢাকনখন দি দিওঁ এনেকৈ খুবেই ধুনীয়াকৈ আমাৰ মাংসখিনি উতলি আছে এতিয়া আমি চাম আৰু বেছি দেৰি থ'ব নালাগে এইখিনি হ'বই আৰু হ'ল বুলি ক'ব পাৰি আৰু কাৰণ মা দেউতাই অলপমান জুলীয়াটো খাই ভাল পায় না একেবাৰে ডাঠ কাৰীটো খাই ভাল নাপায় তেওঁলোকে আলু ধুনীয়াকৈ দিলে চব লেগ পিচটো সৰু হৈ থাকিলে
ব্ৰইলাৰবিলাকৰ লেগ পিচটো বহুত ডাঙৰ থাকে কিন্তু লোকেল কুকুৰা মানে সৰু হৈ যায় সৰু হৈ থাকে সৰু সৰু কুকুৰাবিলাক নহয় 1 কেজি কুকুৰা আৰু ব্ৰইলাৰবিলাক হৈ গ'ল 3-4 কেজি থাকে ডাঙৰ ডাঙৰ থাকে তো এইখিনি আমাৰ হৈ যাব আমাৰ গেছটো নুমাই দিলোঁ এতিয়া জোলটো যদি কমি যায় খাবলৈ মানে আমাৰ দেউতাহঁতে বেয়া পাব কাৰণ মই দেউতাহঁতৰ কাৰণে বনাইছোঁ বিশেষকৈ তো এইখিনি হৈ গ'ল এতিয়া ঢাকি পিনি ধুনীয়াকৈ থৈ দিওঁ আৰু ভাত খোৱা টাইমত ধুনীয়াকৈ খাম এতিয়া অলপমান ঠাণ্ডা হৈ লওক মাংসখিনি তো এইটোৱে আছিল আৰু অলপমান আমি এতিয়া টেষ্ট কৰিমগৈ আপোনালোকক দেখাম বাৰু তো তেতিয়াহ'লে টেষ্ট কৰোঁগৈ ব'লক নেকি আজি বনালোঁ একেবাৰে চিম্পুল মানে আমাৰ ঘৰত যেনেকৈ বনায় কুকুৰা মাংস লোকেল চিকেনটো তো তেনেকৈ বনাব চেষ্টা কৰিলোঁ আপোনালোকে নিশ্চয় চাই ভাল পালে মোৰ বনোৱাটো আৰু আজি একেবাৰে আপোনালোকক গোটেইখিনি নেখাওঁ মানে অকল আপোনালোকক টেষ্ট কৰি জনাম কেনেকুৱা আছে আজি মাংসটো মানে আমাৰ ঘৰত বনোৱা ধৰণে লোকেল চিকেনটো কেনেকুৱা আছে আপোনালোকক জনাম এতিয়া তো খাওঁ আহক আমাৰ লোকেল চিকেনখিনি আৰু বহুত গৰম পৰিছে এতিয়া গধূলি যদিও গৰম আৰু আগফালে দুটা লাইট লগাই লৈছোঁ তো বেছি গৰম হৈ গৈছে এণ্ড আৰম্ভ কৰোঁ তেতিয়াহ'লে এইটো লোকেল চিকেনৰ লেগ পিচ 1 কেজি আছিলে কুকুৰাটো তো অকণমান ডাঙৰ হ'ব বেছি ডাঙৰ নহয় এইটো চাওক তো এই লেগ পিচটোৰ পৰা আৰম্ভ কৰোঁ আজি লোকেল চিকেনৰ ৰেচিপিটো মজা লাগিছে কাৰীটো কেনেকুৱা আছে চাওঁ ভাতৰ লগত আলু এনেকৈ সিজিছে মা ইমান মজা আছে A1 এইটো নহৰু গোটা নহৰু মিঠা লাগিছে তো নেমুৰ লগত কেনেকুৱা আছে এইটো চেপি আমি নেমুৰ লগত কেনেকুৱা টেষ্ট হৈছে চাওঁ মজা আউটষ্টেণ্ডিং তো দেউতা কাটি দিলে ধুনীয়াকৈ মাংসটো মই চফা টফা কৰি দিলোঁ দেউতা পিচ পিচ কৰি দিলে এইটো চব ধুনীয়া তো দেউতাক ক'লোঁ 2টা লেগ পিচ বনাই দিবা বুলি তো এটা দাদাক দিলোঁ এটা মই খাই আছোঁ বঢ়িয়া লাগিছে একেবাৰে ঘৰৰ পদ্ধতি ঘৰত বনোৱা ধৰণে বনালোঁ একো মা মছলা নাই আপোনালোকে দেখিলে কেনেকৈ বনালোঁ আপোনালোকে কেনেকুৱা লাগিলে ক'ব আজি আপোনালোকৰ লগত বেছি টাইম নিদিওঁ ঘৰৰ মানুহখিনিৰ লগত অকণমান টাইম দিওঁগৈ এণ্ড আজি ইমানে ৰাখিছোঁ আপোনালোকে কেনেকুৱা পালে ক'ব মইতো খুব এনজয় কৰিলোঁ খুব মজা লাগিলে বহুত ধুনীয়া সিজিছিলে আজি মাংসখিনি আৰু আমাৰ ঘৰৰ কেনেকৈ খায় তেনেকৈ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এইটো খালে ইমান মানে পেটৰ গণ্ডগোলো নকৰে একদম চিম্পুল একো মা মছলা নাই পেটৰ একো গণ্ডগোল নহয় তো ধুনীয়াকৈ মাৰ লগত অকণমান এনজয় কৰোঁগৈ মাৰ লগত খাওঁগৈ তো এইখিনি আছে আৰু অলপ ভাত লৈ ল'ম আৰু অলপ মাংস লৈ ল'ম এণ্ড তেতিয়াহ'লে আজিলৈ আহিছোঁ থেংক ইউ বাই বাই যদি কোনোবাই নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাৰিব মোৰ চেনেলটো দেই ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আৰু আগবাঢ়ি গৈ থাকিম ন তো আপোনালোকক আৰু ভিডিঅ' দেখাবলৈ ভাল লাগিব সেয়াই আৰু আজিলৈ আহিছোঁ থেংক ইউ